কৰিছে Surya Concretech, Cement and More আৰু Suthol Manforce Condoms, the game of love. That's like a good boy. বহুত মিছ কৰিম বেটা। ডেটা এয়া লোৱা মোৰ প্ৰথম ইনকাম কি তই সঁচাকৈ মা এয়া সঁচাকে মোৰ নিজৰ ইনকাম আৰু ডেটাই ইমান দিনে মোক একো কষ্ট নোহোৱাকৈ চলাই আছিল যেতিয়া এই মোৰ প্ৰথম ইনকামখিনি মই ডেটাক উপহাৰ হিচাপে দিব বিচাৰিছোঁ দেখিছে আপুনি মোৰ ল'ৰাটোক মিছাতে এনেই গালি পাৰি থাকে মা আৰু এটা ভাল খবৰ আছে মা কি মই ৰিচাৰ লগত কথা পাতিছিলোঁ তাইক সকলোখিনি কথা বুজায়ো কৈছিলোঁ ইনফেক্ট তাই বুজিও পাইছে আৰু হয়তো তাই মোৰ লাইফলৈ আকৌ ঘূৰিও আহিব তেতিয়াতো আৰু আমাৰ এই কোৰ্ট কাছাৰী জামেলা নাথাকিব ন অবভিয়াছলি নাথাকিব মা আৰু ইমান দিনে তোমালোকৰ টেনশ্যনবোৰ মই চাই থাকিব নোৱাৰিলোঁ সেইকাৰণে যদিও মোৰ একো ভুল নাই ৰিচাৰ আগত সৰু হৈ তাইক মই গুচি আহিবলৈ ক'লোঁ ইমান দিনে তোমালোকৰ আগত সন্মুখী নোহোৱাৰ কাৰণ এইটোৱে ডেটা তুমি কিন্তু মোক ভুল নুবুজিবা ডেটা প্লিজ এতিয়াতো তোমালোক সকলো টেনশ্যনৰ পৰা মুক্ত মেম মিষ্টাৰ ঋষভে আপোনাৰ বেংক একাউণ্ট খালী কৰি পেলাইছে তেওঁ আপোনাৰ নামত মাৰ্কেটত বহুতকেইটা পাৰ্চনেল লোন লৈছে আৰু কেৱল এয়াই নহয় আপোনাৰ সেই ঘৰটো বেংকত মৰ্টগেজত ৰাখিছে আৰু আপুনি যদি সোনকালে লোন এমাউণ্ট পে' কৰিব নোৱাৰে আই এম চৰি টু চে ডেট সেই ঘৰটো আপোনাৰ নিলামত যাব পাৰে কি কিমান সময় আছে আমাৰ হাতত বহুত কম মেডাম আপুনি ভবাতকৈ কম কি হয় কাৰণ বেংকৰ ফালৰ পৰা আপোনাক বহুতো লিগেল নটিচ পঠিওৱা হৈছিলে কিন্তু আপোনাৰ ফালৰ পৰা একো ৰেছপন্স পোৱা নাছিলে আৰু সেই বুলিয়ে মোক জনোৱা হৈছিলে কিন্তু মইতো একো নটিচ পোৱাই নাই হয়তো মিষ্টাৰ ঋষভে আপোনাৰ পৰা সকলো লুকুৱাই ৰাখিছে চাওক মোক এতিয়া সময়ৰ দৰকাৰ আপুনি বেংকৰ লগত কথা পাতি মোৰ কাৰণে অলপ সময় উলিয়াই দিব নোৱাৰিবনে ঠিক আছে মই বেংকৰ লগত এবাৰ কথা পাতি চাওঁ বাৰু মই সকলো কাগজ পাতি ঠিক কৰি কাইলৈ বেংকত এখন মই এপ্লিকেশ্যন দিম চাওঁচোন তেওঁলোকে কি কৰে বাৰু থেংক ইউ ছ' মাছ
ঠিক আছে মেডাম, তেনেহ'লে এতিয়া মই ফোনটো ৰাখিছোঁ। অঁ হৰদা ক বৰ ডাঙৰ ঘটনা এটা ঘটি গ'ল হিনা। কি হৈছে? ঘৰত কিবা হৈছে নেকি? ঋষভে তাইৰ লগত বহুত অন্যায় কৰিলে বুজিছ। তই কি কৈছ মই একো বুজা নাই, মোক অলপ বুজাই কচোন। ঋষভে অৱনীৰ লগত কি? সি ইমান ডাঙৰ কাম কৰিব পাৰিলে? তাকেতো ভাবি মই আচৰিত হৈছোঁ। মই কি কৰিম একো ভাবি পোৱা নাই। এতিয়া আৰু একো কৰাৰ দৰকাৰো নাই। তই তাৰ লগত নোৱাৰিবি অ' সৰুদা। সেইবুলি মই কি তাইৰ লগত অন্যায় হ'বলৈ দিম নেকি? তোক মই আগতে কৈছিলোঁ নহয় সি তাইৰ লগত চাল খেলি আছে বুলি। দেখিলি আজি প্ৰমাণ হৈ গ'ল নহয়। সি ইমান তললৈ যাব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। বেচেৰি তাইৰ অৱস্থাটো কি হৈছে চাগে। তাই ইমান বিশ্বাসত তাক সকলোবোৰ সঁপি দিছিল, আৰু সি মানুহে এনেই নকয় প্ৰেম সঁচাই অন্ধ। এতিয়া মই ফোন ৰাখোঁ দে, মই কিবা কৰিব পাৰোঁ নেকি চাওঁ। ঠিকে আছে হ'ব বাৰু, কিন্তু যি কৰ ভাবি চিন্তি কৰিবি। সি তাইৰ সম্পত্তি পাবলৈ ইমান তললৈ নামিব পাৰিছে যেতিয়া সম্পত্তি বচাবলৈ আৰু ভয়ংকৰ কাম কৰিব পাৰে। ঠিক আছে হ'ব দে, মই এতিয়া ৰাখোঁ। ই কি ফ্ৰড কৰিলে? লাখ টকাৰ ফ্ৰড কৰিছে সি। অৱনী নামৰ ছোৱালীজনীৰ বেংক একাউণ্ট খালী কৰি পেলালে সি। আৰু সেয়াতো সেয়াই, সেই ছোৱালীজনীৰ ঘৰটো বোলে ইয়াৰ কাৰণে বেংকত মৰ্টগেজ ৰাখিবলগীয়া হৈছে। ঠিক আছে হ'ব দে, মই এতিয়া ৰাখোঁ। চাহ লওক। দিয়া। আপুনি যে মোৰ ল'ৰাটোক নিচাতে ইমান খং কৰি আছিল, আৰু সি আপোনাৰ লগত আলোচনা নকৰাৰ কাৰণে আপুনি মোক কম কথা শুনাইছিল নে? বেচেৰাটো দিনে ৰাতিয়ে ইমান কষ্ট কৰি আছে, সি আপোনাৰ লগত বহি আলোচনা কৰিবলৈ ক'ত সময় পায়? ঠিকেই কৈছা। সি কেৱল দিনে ৰাতিয়ে কামেই কৰিলে, কিন্তু সি কৰা কামবোৰ কিমান শুদ্ধ কিমান ভুল সেইটোতহে মোৰ সন্দেহ আছে। তেনেকে কিয় কৈছে? সি কিবা অফিচ খুলি লোৱা নাই নেকি? অফিচত বেয়া কাম হয় নেকি? তোমাৰ ল'ৰাই আজিলৈকে কেইটা ভাল কাম কৰিছে যে তাৰ এই কামটোকো মই ভাল বুলি ক'ম? সি আৰু আমাৰ আগৰ ঋষভ হৈ থকা নাই নহয়, সলনি হৈছে সি। নহ'লেনো আমাৰ বোৱাৰীজনীয়ে আমাৰ লগত ইমানখন কৰাৰ পাছতো সি আকৌ তাইক ঘৰলৈ অনাৰ ডিচিশ্যন লয়নে? তুমি যিমানেই নোকোৱা কিয় মোৰ হ'লে সন্দেহ আছে। কোনোবা নহয় কোনোবাখিনিত যে কিবা এটা গণ্ডগোল আছে সেইটো হ'লে ঠিক। এই মোৰ ল'ৰাটোক কথাই প্ৰতি সন্দেহ কৰি থকা স্বভাৱটো এৰক। মানুহৰ জীৱনত কেতিয়াবা ভুল হ'ব পাৰে, সেইবুলি যে সি সদায় ভুলকে কৰি থাকিব সেইটোতো নহয়। আপুনি কেৱল আপোনাৰ বায়েৰা ল'ৰা ছোৱালী কেইটাকহে বিশ্বাস কৰিব জানে। শুনিবলৈ বেয়া পালে কি হ'ব? সি বেয়া হোৱাৰ মেইন গুৰিতেই যে তুমি, সেই কথা মোৰ ভালদৰে জনা আছে। অৱনী শুনচোন, আমি পুলিচক ইনফৰ্ম কৰাটো ভাল হ'ব। কি কৰিম পুলিচক কমপ্লেইন কৰি? হা, এই সকলোবোৰ দেখোন মই তাক নিজেই দিছিলো, আৰু পুলিচক কমপ্লেইন কৰি এনেকুৱা কি হৈ যাব যে সকলো আগৰ দৰে হৈ যাব। আচৰিত অৱনী, ঋষভে তোক বিশ্বাসঘাতকতা কৰিলে। তাকো এবাৰ কয় নহয় দুবাৰ কয়।
তোৰ ঠাইত যদি এটা পাথৰো হ'লহেঁতেন নহয়, ইও সহ্য নকৰি চিঞৰি উঠিলহেঁতেন। কি কৰিম মই চিঞৰ বাখৰ কৰি, হা? কোনে শুনিব মোৰ কথা? কোৰ্টত গৈ মই কি প্ৰমাণ কৰিম? নালাগে, সকলোবোৰ এনে কৈ থাকক, মই কাৰো ওপৰত কমপ্লেইন নকৰো। তাৰমানে সি তোক ইমান ঠগোৱাৰ পিছতো তাক তই এনেকৈ এৰি দিবি? কি এৰি থৈ গ'ল তোৰ কাৰণে সি? তোক ভিক্ষাৰী কৰি পেলালে, আৰু তই কৈছ তাক একো শাস্তি নিদিয়াকৈ তাক এনেকৈয়ে এৰি দিবি? শাস্তি মই মোৰ নিজৰ কাৰণে পাইছো। নালাগে একো, একো নালাগে মোক। মই এনেকৈ জীয়াই থাকি একো নালাগে মোক। দেউতা বাবা, আজি অফিচ নাযাওঁ নেকি? নাই মা, আজি অলপ দেৰিকৈ যাম বুলি ভাবিছোঁ। দেউতা, মোৰ তোমাৰ লগত এটা কথা আছে। কি কথা? তুমি কিন্তু কথাবোৰ বেলেগকৈ নল'বা দেউতা। তোমাৰ হেল্থৰ কথা চিন্তা কৰিহে মই। তই চিন্তা কৰিব নালাগে দে, দেউতাই তোক বুজি পাইছে নহয়। নহয় মা, মই ভাবিছিলোঁ মোৰ এড এজেঞ্চিটো ভালকৈ এষ্টাব্লিছ কৰিব পাৰিছোঁৱে যেতিয়া, তাত থকা এমপ্লয়ীখিনিয়ে ধুনীয়াকৈ গোটেই কামখিনি লৈ যাব পাৰিব, আৰু ময়ো দিনটোত এবাৰ গ'লেই হ'ল। চ' দেউতা, তুমি যদি বিচাৰা মই তোমাৰ কামবোৰো। তাৰমানে তই ক'ব বিচাৰিছ যে এতিয়াৰে পৰা দেউতাৰৰ কামবোৰ তই কৰিবি? অঁ মা, তুমি ঠিকেই বুজিছা। কোনো দৰকাৰ নাই, মোৰ কাম মই নিজেই চম্ভালিম। ইমান দিনে তইতো কোনো ইণ্টাৰেষ্টেই নেদেখুৱালি, গতিকে এতিয়া আৰু দৰকাৰ নাই। প্ৰয়োজন হ'লে মই ৰিয়ানৰ সহায় ল'ম। ৰিয়ানক আকৌ কিয়? ই কি ফ্ৰড কৰিলে? লাখ টকাৰ ফ্ৰড কৰিছে সি। অগ্নি নামৰ ছোৱালীজনীৰ বেংক একাউণ্ট খালী কৰি পেলালে সি। আৰু সেয়াটো সেয়াই, সেই ছোৱালীজনীৰ ঘৰটো বোলে ইয়াৰ কাৰণে বেংকত মৰ্টগেজ ৰাখিবলগীয়া হৈছে। মোৰ কাম মই নিজেই চম্ভালিম। ইমান দিনে তইতো কোনো ইণ্টাৰেষ্টেই নেদেখুৱালি, গতিকে এতিয়া আৰু দৰকাৰ নাই। প্ৰয়োজন হ'লে মই ৰিয়ানৰ সহায় ল'ম। ৰিয়ানক আকৌ কিয়? তুমি এইবোৰ কথাত মাত মাতাটো মই নিবিচাৰোঁ, ভাল নাপাওঁ মই। তাৰমানে দেউতা, তোমাৰ মোৰ ওপৰত এতিয়াও সন্দেহ আছে ন? তই ঠিকেই ভাবিছ। চা, তই ইমান দিনে যিবোৰ কাম কৰি আছ, ইয়াতকৈ বেছি আৰু তোৰ পৰা মই কি আশা কৰিব পাৰোঁ? গতিকে চিন্তা নিজেই কৰিবি। দেউতাই বাৰু মোক বুজিবলৈ কিয় চেষ্টা নকৰে মা? তই খং নকৰিবি, লাহে লাহে দেউতাৰে সকলো বুজি পাব। কিন্তু কেতিয়া মা? চোৱা না, কাম এটা নকৰিলেও বেয়া পায়, আৰু ইমান ভাল কাম এটা হাতত লৈছোঁ, তাতো তেওঁৰ সন্দেহৰ ওপৰি সন্দেহ। তই এতিয়া ৰিচাক ঘৰলৈ অনাৰ ব্যৱস্থা কৰ, বাকী সকলোবোৰ মোৰ ওপৰত এৰি দে। দেউতাৰক মই বুজাম নহয়, আৰু কাক কেনেকৈ হেণ্ডেল কৰিব লাগে সেইটো মোৰ ভালকৈ জনা আছে। অৱনী, প্লিজ মনে মনে থাক। চা, আজি তোৰ হাতৰ পৰা এইখন ঘৰ ওলাই গ'ল কি হ'ল? ভগৱানৰ কৃপা থাকিলে তই ইয়াতকৈ ডাঙৰ ঘৰ এটা কিনিব পাৰিবি। এইখন ঘৰ যোৱাৰ কাৰণে মোৰ দুখ লগা নাই ৰিয়া। দুখ এইটো কাৰণে লাগিছে যে যিজন মানুহক মই ইমান ভাল পাইছিলো, ইমান বিশ্বাসত লৈছিলো, বাৰে বাৰে মোৰ বিশ্বাস ভঙাৰ পিছতো মই চকু মুদি আগুৱানি লৈছিলো, তাৰ পিছতো মোক তই আৰু একেবাৰে তাৰ কথা মনলৈ নানিবিচোন। এই পৃথিৱীৰ আটাইতকৈ বেয়া বস্তু কি জাননে ৰিয়া? প্ৰেম।
প্ৰেমে যেনেকৈ জীৱন গঢ়িবলৈ শিকায় ঠিক তেনেকৈ জীৱন ধ্বংস কৰিব পাৰে। সকলোবোৰ বস্তু মোৰ সন্মুখতে আছিলে, কিন্তু মই প্ৰেমত অন্ধ হৈ সকলো দেখিও নেদেখিলো। তুমি ভাল নকৰিলা ঋষভ, ভাল নকৰিলা। মই আৰু প্ৰেমক বিশ্বাস কেতিয়াও নকৰো, কেতিয়াও প্ৰেম কৰিব নোৱাৰো। আৰু মই কাকো বিশ্বাসত ল'ব নোৱাৰো, মই কাকো বিশ্বাসত ল'ব নোৱাৰো। অবনি প্লিজ, হবনি। ঋষভ, ঋষভ, অ দেউতা, ঋষভ, দেউতা। তই এইবোৰ কি কৰি আছ? কি কৰিছো মানে? কি কৰি আছ তই এইবোৰ? কি হৈছে? ইমানকে চিঞৰিছে কিয়? মনে মনে থাকা, চব তোমাৰ কাৰণে হৈ আছে এইবোৰ। আপুনি ইমান কিয় খং খাইছে? তোমাৰ পুতেৰা ক্ষুধা, এই গুণৱান পুত্ৰ ক্ষুধা কি কৰি আছে সি? আপুনি কি কৈ আছে মই একেবাৰে ধৰিব পৰা নাই। মোৰ ল'ৰাই পইচাৰ কাৰণে ইমান ডাঙৰ ফ্ৰড কৰিব মই সপোনতো ভবা নাছিলো। তই এইবোৰ কি কৈছ প্ৰশান্ত? ই কি ফ্ৰড কৰিলে? লাখ টকাৰ ফ্ৰড কৰিছে সি। অগ্নি নামৰ ছোৱালীজনীৰ বেংক একাউণ্ট খালী কৰি পেলালে সি। আৰু সেয়াই সেই ছোৱালীজনীৰ ঘৰটো বোলে ইয়াৰ কাৰণে বেংকত মৰ্টগেজ ৰাখিবলগীয়া হৈছে। এইবোৰ কৰাৰ আগতে তই মৰি নগলি কিয়? তেনেকুৱা কথা নহয় দেউতা। চুপ, একদম চুপ, আৰু কোনো কথাই নকবি তই। মোৰ মান সন্মান সকলোবোৰ তই ধূলিৰ লগত মিলাই দিলি। তোক এতিয়াই মই ৰ'বচোন, ইমান ডাঙৰ ল'ৰাটোৰ ওপৰত হাত তুলিব ওলাইছে। মনে মনে থাকা বুলি কৈছো নহয়, আঁতৰি যোৱা, নহলে তোমাৰ লগতো কি কৰো মই ঠিক নাই। কাৰণ ইয়াৰ গুৰিতেই যে তুমি, সেইটো মোৰ ভালদৰে জনা আছে। হে প্ৰভু, মোক মাৰি নেপেলালা কিয়? সহযোগ কৰিলে Surya Concitec, Cement and More আৰু Suthol। Menforce Condoms, the game of love.